মেছেজ মানে আজি পবিত্ৰ দিন গোটেই বিশ্বজুৰি আজি ৰথযাত্ৰাত আপোনালোকে জানে যে আমাৰ হিন্দু ধৰ্মত একচুৱেলি সনাতন ধৰ্মত কলিযুগত আমাৰ যি প্ৰভু গৌৰাংগ মহাপ্ৰভু এই গৌৰাংগ মহাপ্ৰভু এই কলিযুগত আৱিৰ্ভাৱ হৈছিলে আৰু তেওঁ পুৰী জগন্নাথতকৈ বিলীন হৈছিল। আৰু এই কলিযুগত আমি হিন্দু ধৰ্মাৱলম্বী ব্যক্তিসকল জগন্নাথ প্ৰভুক বহুত মানুহ। আৰু আজিৰ এই দিনত জগন্নাথ প্ৰভুৰ যি ৰথযাত্ৰা আৰম্ভ হয়, এই ৰথত অংশগ্ৰহণ কৰা বা ৰথ টানিলে মানুহে পুণ্য লাভ কৰে। যাৰ কাৰণে আজি ভাৰতবৰ্ষৰ পুৰী জগন্নাথ উৰিষ্যাৰ পুৰীত পবিত্ৰ ধামত আজি লক্ষাধিক লোকেৰে আপোনাৰ ৰথযাত্ৰা আৰম্ভ হৈছে। আৰু এই যাত্ৰা যুগ যুগান্তৰৰ পৰা আৰম্ভ হৈ আছে আৰু পৃথিৱী যিমান দিন আছে, হিন্দু ধৰ্ম যিমান দিন জীয়াই আছে, ইমান দিনলৈকে ৰথযাত্ৰা থাকিব। আজি কোকৰাঝাৰ জিলাত যি ৰথযাত্ৰা, এইটো আজি নতুন বুলি নহয়, বহু কেইবছৰ হৈ গ'ল এই ৰথযাত্ৰা আৰম্ভণি। আজি গজৰাজ মানে হাতী, আমি আমাৰ হিন্দু ধৰ্মৰ হাতী জন্তুটোক আমি এটা বেলেগ নজৰে চাওঁ, যিহেতু আমি গণেশ ঠাকুৰৰ লগত হাতীক আমি কম্পেয়াৰ কৰি থাকোঁ। আজি এই হাতী দি জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা আগে আগে মানে স্বাগতম মানে যাত্ৰা গজৰাজে আমাৰ হাতী আৰম্ভ কৰিছে। তো ৰথযাত্ৰাৰ লগে লগে আপোনাৰ হাতীও আগফালে আহি আছে আমাৰ তীৰ্থযাত্ৰীসকলৰ লগত বা আমাৰ ধৰ্মীয় ব্যক্তিসকলৰ লগত। আৰু স্পেচিয়েল কি হৈছে, এইবাৰ কোকৰাঝাৰত 10জনৰ অধিক বিদেশী ভক্ত, ৰাছিয়া, স্পেইন, USA, তো বহুকেইগৰাকী আমাৰ হিন্দু ধৰ্ম সনাতনী জগন্নাথ প্ৰভুৰ ভক্ত, তেওঁলোকে আহি এই কোকৰাঝাৰত অংশগ্ৰহণ কৰিছে। আৰু ৰথযাত্ৰাত তেওঁলোকে খোল, হাৰমনিয়াম, কৰতাল এইবিলাক তেওঁলোকে বজাইছে, বহুত ভাল লাগিছে। আৰু মই ভাবোঁ যে হিন্দু ধৰ্মৰ এই সনাতন ধৰ্মৰ এই ৰথযাত্ৰাবিলাক আৰু জাগ্ৰত হৈ উঠিব লাগে, বহু মানুহ আৰু ওলাই আহিব লাগে। কাৰণ এই দিনত যোনে ৰথযাত্ৰাত আগভাগ কৰি লৈছে বা অংশগ্ৰহণ কৰিছে, তেওঁলোকে বহুত পুণ্য লাভ কৰে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ আজি ধুবুৰী জিলাত আহিছে, আহি পেলাই ৰাজনৈতিক কাৰ্যক্ৰমৰ লগে লগে বিলাসীপাৰা আখৰাবাৰী যি ৰাধা গোবিন্দ মন্দিৰ, এই মন্দিৰত তেওঁ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে, ৰথ টানিছে। নামনি অসমৰ বাবে খুব আনন্দৰ বিষয় যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান ব্যস্ততাৰ মাজতো এই বিলাসীপাৰাত ৰথযাত্ৰা আৰম্ভ কৰিছে বা মানে সকলোকে প্ৰেৰণা দিছে। সেইকাৰণে ময়ো এজন BTCৰ কাৰ্যবাহী সদস্য হিচাপে বহুত আনন্দ উপভোগ কৰিছোঁ।